ঘৰ এতিয়া আকৌ মই ঘৰ গৈ আছোঁ এক্সাম শেষ হ'ল যোৱাকালি ফিনিছ হ'ল ফাইনেলি মোৰ এক্সাম শেষ হ'ল এতিয়া ঘৰ গৈ আছোঁ 5 ঘণ্টাৰ পিছত মই অসমত থাকিম মা ভণ্টি পাপা তাৰপিছত ভাইটিহঁত চব একেলগে চ' গেছ আহক যাওঁ মোৰ বেছি এক্সাইটেড হয় আজিতো ছাৰপ্ৰাইজ নহয় যে চবেই গম পায় মই ঘৰ গৈ আছোঁ বুলি চবেই নিব আহিব এয়াৰপৰ্টত চ' আই এম ভেৰি এক্সাইটেড আহক যাওঁ গাইজ অকণমান আহি পাই গ'লোঁ বাহিৰত মা পাপাহঁত ৰখি আছে আই এম চ' ভেৰি হেপী ডাঙৰ ভাল লাগিছে মন চন একদম চাওক চব মানুহবোৰ গৈ আছে মই ওলাই আছোঁ বাহিৰত এতিয়া লেটছ চি মা পাপাহঁতে আছে নে নাই যদি পাই থাকে মই বেয়া খং কৰিম বহুত খং কৰিম এইটো মা পাপা ৰখি আছে ব'লা এতিয়া চাহ খাব যাওঁ লাগেজ গ'ল ডিক্কি এতিয়া আৰু মোৰ যাম গাড়ীৰ ভিতৰত মা তোমাৰ ভাল লাগিছে নাই মই আহিছোঁ যে কিয় নালাগিব মিছ কৰিছিলা মোক মোৰ ক'ত বহিম আগত নে পিছত গাড়ীত বহিলোঁ আৰু ইপিনে মোক মায়ে দিছে এটা টোপোলা য'ত আছে টোপোলা পৰঠা আৰু মিঠাই মানে ইমান মৰম ভাল লাগিছে মোৰ একদম পুৰা আলু পৰঠা পাপাই হাঁহি কৈ আছে একদম পুৰা এতিয়া আমি যাম ৰাস্তাৰ আগতে অকণমান ক'ৰবাত ৰখি চাহ খাম বিকজ চাহ একদম খোৱাৰ ইমান বেছি মন গৈছে চাহ খাবৰ কাৰণে এতিয়া চাহ খাম চাহ খাই ধুনীয়াকৈ ঘৰ যাম ভণ্টি ভাইটি চব আছে ঘৰত বহুত মস্তি হ'ব আজি মই অকণমান আগতে আহি পালোঁ আহি পাই এতিয়া আকৌ কাপোৰ পিন্ধিলোঁ কাপোৰ ধুনীয়াকৈ ৰেডি হ'লোঁ ধুনীয়াকৈ উৰ্ণা চুৰ্ণা পৰি যাই থাকে আৰু এতিয়া যাব লৈছোঁ মামাহঁতৰ ঘৰত বিকজ আজি ককাৰ শ্ৰাদ্ধ হয় আৰু এপিনে আমাৰ মাইনাক চাওক কি কৰি আছে কি কৰি আছে মাইনা চোতাল ধুই আছে আৰু ডাঙৰ আইনা হাই বুইদে হাই আৰু স্কুল নাই অঁ ছেকেণ্ড ছেটাৰডে বন্ধ বাই 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 আমাৰ মায়ে মন্দিৰত গ'ল নমো কৰিব আজি পিছে পাপাৰ লগত নাযাওঁ বিকজ পাপা স্কুল গৈছে চ' আজি আমি যাম ডাঙৰ মামাৰ লগত যাব ডাঙৰ মামাক দেখা নাই কেতিয়াও লাষ্ট ভিডিঅ'ত মোৰ শুনাখন যে লাষ্ট ভিডিঅ'টো আপোনাৰ সৰু মামা আৰু মাজু মামা আছিলে ডাঙৰ মামা নাছিলে আজি ডাঙৰ মামাক লগত যাম চাহক যাওঁ আহক বহি আছে মামাই সুধিছে আজি ৰিল চিল বনাবলৈ নাই মই কৈছোঁ বনাম হ'ল আমাৰ ডাঙৰ মামা হাই কৈ দিয়া হাই কোৱা আকৌ হাই এই প্ৰদীপ এ বাবু হাই কৈ দে গেম তো সি পাত্তাই নাই মানে মোৰ এইটো ডাঙৰ নমস্কাৰ ৰাইজসকল জনিবা আহি গ'ল ফাইনেলি এইটো ভাল লাগিছে নে বেয়া লাগি আছে ভাল লাগি আছে কিন্তু এতিয়া ৰুমটো যে মাৰা যাব আমাৰ তো ৰুমে মাৰা যোৱা তাত দিন ৰাতি খালি ৰুম মাৰা যাব কিয় মাৰা যাব নেকি থাকা চবে গাই ফোনত সেই হৈ আছে কি বুলি কয় মস্ত মগন হৈ আছে এফালে মামাই হাঁহি আছে সিহঁতক চাই মামি দ্য মষ্ট বিউটিফুল পাৰ্চন হাই কৈ দে মামি তোমাক বহুত ধুনীয়া লাগে দে মামি এনেকৈ কয় গাইজ আমি চবে ৰেডি হৈ গ'লোঁ মই 2 ঘণ্টা নহয় 2 ঘণ্টাৰ পৰা ৰেডি হৈ গ'লে মায়ে মোক কৈ আছে লদি জল্দি কৰ মামা আহি পাব এতিয়া আমি চবে ৰেডি হৈ থিয় হৈ আছোঁ আৰু আমাৰ মাৰ নামো নিচানে নাই ক'ত সোমাই আছে মা নামো নিচানে নাই মাৰ আমাৰ মানে নকৈছোঁ আৰু এইটো গাইজ আমাৰ আহি পালে কিবা এটা বস্তু যোনটো এইটো মানুহৰ হয় মানে এইটো মানুহৰ আছে এইটো মানে মোৰ মামাৰ আজি হয় হেপী বাৰ্থডে হয় তো আজি আইতাতো ঘৰত যাম যাই কিনে অকণমান সৰু চেলিব্ৰেশ্যন এটা কৰিম আমাৰ মায়ে ধুনীয়াকৈ এটা ছাৰপ্ৰাইজ লৈ আহিলে ক'ব পাৰে মই আচলতে নেদেখাকৈ নিব খুজিছিলোঁ কিন্তু কি কৰিম উপায় নাই দেখাই পালে আৰু মই যে মাজত বহিছোঁ ৰাইজ আজি ফাৰ্ষ্টতো নহয় ছাইডতো নহয় মাজত বহিছোঁ আহি পালোঁ মামাহঁতৰ ঘৰ আৰু আজি আমাৰ ককাৰ শ্ৰাদ্ধ বুলি কৈছিলোঁ এইপিনে চব যোগাৰ চলি আছে আৰু ইপিনে আমাৰ খানাৰ যোগাৰ চলি আছে চব বনাই আছে ইপিনে মামীয়ে আলু কাটি আছে একদম পাৰফেক্ট মানুহে পাৰফেক্ট কাম পাইছে একদম আলুৰ মানুহে আলুৰে কাম পাইছে এইপিনে আমাৰ মায়ে একে নহয় মামী আমি এনেও ছেম হয় আমি দুটাই এইপিনে মায়ে মা তুমি আহি পালোঁ আৰু আহি পালোঁ ন ফূৰ্তি এইপিনে মামীয়ে একদম ফ্ৰিজ কৰি আছে ভাইটিহঁত পৰি সিহঁতে অকণমান দেৰিকৈ আহিব এতিয়াতো মই কিবা মামী কিবা খাব দিয়া আকৌ আমাৰ ভাগিন আহিছে ভাগিন আহিছে বেংগলোৰৰ পৰাই কিবা খাব দিয়া আকৌ মামীক পোৱাৰ লগে লগে গেছটোৱে আৰম্ভই কৰি দিলে মই কিন্তু লাল চাহ খাম মামী চাহ নাখাওঁ লাল চাহ খাম নৰ্মেল চাহ নাখাওঁ
অঁ দে দে মই লাল চাহ খাম চাহ দে পিনে ৰাইজ আমাৰ পূজা আৰম্ভ হৈ গ'ল আমাৰ মামা আহিছে তো মামাই খোৱা নাই পূজা ষ্টাৰ্ট হ'ল এইপিনে গোটেই সেই চব্জি চব্জি কাটি থোৱা আছে আজি মানে চব মানুহ আহিব আৰু আজি বহুত ভাল লাগিব কিন্তু মেইন কথা এইটো যে গাইজ মোৰ কাজিয়া হৈ গ'ল ভণ্টিৰ লগত কিয় কাজিয়া হ'ল মই কৈছোঁ মুনু হাই কৈ দে গাইজ মোৰ ভণ্টিৰ লগত কাজিয়া হৈ গ'ল বিকজ দ্য ক্লথ আই এম ৱেৰিং ৰাইট নাও দিছ ওৱান এইটো মোৰ ভণ্টিৰ হয় আৰু মোৰ ভণ্টিৰ হয় কাৰণে তাই বহুত বেছি খং কৰি আছে বিকজ মই পিন্ধি আহিছোঁ I don't know what to say, what not to say. বহুত ধুনীয়া হয় একদম পুৰা বহুত বেছি ধুনীয়া হয় তো মই দেখিনে বহুত ভাল লাগিলে চ' মই ৰখাব নোৱাৰিলোঁ নিজকে পিন্ধি আহিলোঁ কিন্তু এইখিনিতো চলে আৰু দেই চিবলিংছৰ এইখিনি আৰু চলে আৰু দেই চিবলিংছৰ মাজত তাই বুজি নাপায় কি ক'ম আৰু মই এইটো চাওক কিমান ধুনীয়া হয় কাপোৰযোৰ আমি সেৱা চেৱা কৰি ল'লোঁ ফুট চুট ল'লোঁ গোটেই এক্টিং কৰি আছে মোক চাই মুনু এক্টিং কৰি কাঢ়িছে মেনু তো এতিয়া হৈ গ'ল গোটেইখিনি এতিয়া চোফানো আহিলে এতিয়া আমি ভাতখিনি খাম লাহেকৈ গোটেই অঁ ভাত খাম ন 12টা বাজে কেইটা বাজিছে মোৰ এটা বতাই নাই ইমান ৰ'দ দিছে অঁ মই ইণ্ট্ৰডিউচ কৰা নাই ন এইটো হ'ল প্ৰদীপ ডাঙৰ মামাৰ ল'ৰা কিয় লাজ কৰি আছা আহিপিনে চোৱা হাঁহি দিয়া তুমিতো তোমাকতো চিনি পায়ে তুমিতো পুৰণা মানুহ মোৰ ইউটিউবত অল্ড ইজ গ'ল আমাৰ ই যে ইমান ওখ এনেকৈ দেখা নাপায় বহুত ওখ হয় ক্লাছ 11 ন ক্লাছ 12 ডাঙৰে হ'ল ল'ৰা কিমান ওখ চাওঁ কিমান বেছি ওখ মই ক'ৰবাত পৰি থাকিম আৰু হ'ল আমাৰ পূজা আমাৰ ব্ৰাইড টু বি বিয়া হ'ব তো মাক মানে সেয়াই দেখাই আছে কি আহিব তোমাৰ অঁ আমাৰ ঘৰৰ ওচৰতে আৰু ধুনীয়া ল'ৰা ধুনীয়া মেহেন্দি ডিজাইন চাই আছো এতিয়া একদম বিয়াৰ একদম লাকি আৰু তাই ভগৱানে ভালে কৰিছে মা একদম বেলেগ বা একদম বিয়াত এক্সাইটেড চোন চব গাইজ অকণ প্ৰাইভেট টক হৈ আছে মানে মই এইবোৰ ভিডিঅ'ত চেঞ্চাৰ কৰিব নোৱাৰোঁ বহুত প্ৰাইভেট টক একো নাই এদিন ময়ো এনেকৈ মেহেন্দি ডিজাইন বিচাৰিম মোৰ সেইটোৰ কাৰণে ই পলাব ইয়াক পিছে পিছে যাওঁৰিম মই প্ৰদীপ হে প্ৰদীপ চব মাৰ মামীহঁত আহি পাইছে এইটো হ'ল আমাৰ ৰেখা মোৰ ৰেখা আইতা হয় মাৰ মামী হয় কিন্তু আইতাটো নালাগে একদম পুৰা নতুন হিৰ'ইন যেন লাগে আৰু ইপিনে হ'ল আমাৰ এইটো হ'ল আমাৰ মাৰ মাজু মামী মালা আইতা হাই হাই এইটো হ'ল মাৰ চবতকৈ সৰু মামী হয় নাই হাই আজি চবে আহিছে ইয়াতে একেলগে গ্ৰুপ কৰি বহি আছে চবে অকণমান আগতে আমাৰ ইয়াতে বহুত ডাঙৰ চমনি মানে কথা চবে পাতি আছিলে এতিয়া চবে নিজৰ কামত বিজি বাৰ্তালাপ হৈছিলে চবে এতিয়া বিজি হৈ গ'ল লাহে লাহে আমাৰ পিছপিনে মুনুৱে ফোন চাই আছে এতিয়া আমি ভাত খাম পৰি ভাইটি ভণ্টি চবে আহি আছে পাপা আহি আছে তেতিয়া ভিডিঅ'টো আৰু কণ্টিনিউ কৰিম আমাৰ ডাঙৰ মামাৰ বাৰ্থডে দিয়া উইচ কৰা আগতে হেপী বাৰ্থডে উইচ এটা কৰা কিবা এটা উইচ কৰা আৰু কি ক'ম দিয়া ফু কৰা মামা ফু কৰা আকৌ so cute happy birthday to you happy birthday to you ফু কৰা happy birthday to you happy birthday to you happy birthday dear bubu mama pati parmeshwar diabetes আছে মই হেৰি কৰি দিম দে দিয়া ভাইটি অকণ তলক দিয়া তুমি যোৱা আমাৰ লৈ যা এতিয়া মোৰ বাৰী চলো মেৰা বাৰী চালা মতে কেমেৰা অন কৰি ৰখি আছো খাব কাৰণে পিনে খুৱাই দিলা মোক আমাৰ বাচ্চা পাৰ্টিৰ খানা আৰম্ভ হৈ গ'ল পৰি
পূজা মুনু কাইলি হাই কৈ দিয়া হাই বাবু ক'ত বহাহি আহা ডাঙৰ ক'ত আমাৰ ডাঙৰ গায়ব হৈ গ'ল এতিয়া তাতে বহিম মই এতিয়া মই মানে হ'লো ঘৰৰ প্ৰিন্সেছ মোক চবে বিচাৰে চবে মই চবৰ কাষত বহো এনেকুৱা কয় মুনু এটা কাম কৰ মুনু এইখিনি তাৰ মোৰ ওচৰত চেয়াৰখন লৈ আহ চবকে চেষ্টা কৰোঁ যাব মোৰ দে আহি আছো দে বেয়া পাই গ'লেহি তাৰ ওচৰত গৈ আছো এতিয়া বা মোৰতো কেনেকৈ দাঙিম মই গাইছ আমি খাই দিলোঁ আমি বাচ্ছা পাৰ্টি অলদো মোৰ বাচ্ছা নহয় মই বহুত ডাঙৰ হয় মই বহুত বাচ্ছা পাৰ্টি আমি খাই দিলোঁ বুঢ়ী বুঢ়ী বিদায় সময় হৈ গ'ল আৰু চবেই ৰেডি হৈ গৈছে ফটোশ্বুটত অঁ একদম ধুনীয়াকৈ তুলি আছো আমাৰ পাপাক চব পিছপিনে তুলিলো ধুনীয়া হৈছে একদম ধুনীয়া হৈছে যোৱা তোমালোকে যোৱা চলো মই ক'তো নাই বাদ দে চলো 1 চব আহিছে ৰবা 1 চব আহিছে চব 1 2 3 ভেৰি নাইচ